আগৰ ক্লাছত আমি যোগৰ ধাৰণা দিছিলোঁ নহয়। আজি তোমালোকলৈ লৈ আহিছোঁ পূৰণৰ ধাৰণা। মাল্টিপ্লাই আমি কেনেকৈ কৰিব লাগে, পূৰণ কেনেকৈ কৰিব লাগে। আৰু তোমালোকে ইতিমধ্যে কিছুমানে মাল্টিপ্লিকেশ্যন টেবুল, মাল্টিপ্লাই টেবুলটো মুখস্থ কৰিছা, পূৰণৰ যি নেওতা সেইবিলাক মুখস্থ কৰিছা, আৰু কিছুমানে মুখস্থ কৰিবলৈ সক্ষম হোৱা নাই বা কৰা নাই। মুখস্থ কৰাবিলাকৰ কাৰণে খুবেই ভাল, আৰু যিসকলে কৰা নাই, এতিয়াও মুখস্থ কৰা নাই, তেওঁলোকে এই বন্ধত তোমালোকে ধুনীয়াকৈ তোমালোকৰ পূৰণৰ ঘৰৰ নেওতাখিনি মুখস্থ কৰা, তেতিয়া পূৰণৰ গণিতখিনি সহজেই বুজি পাবা। তথাপিও আজি তোমালোকক মই পূৰণৰ ঘৰৰ নেওতা মুখস্থ নকৰাকৈ কেনেকৈ সহজভাৱে, শুদ্ধভাৱে পূৰণৰ গণিত আমি কৰিব পাৰোঁ, সেই সম্পৰ্কে মই আজি এই ভিডিঅ'টো লৈ আহিছোঁ। তোমালোকে ভালদৰে চাবা দেই। ইয়াত চোৱা, মই লিখিছোঁ 3 পূৰণ 2, 3 × 2 ইকুৱেল সমান কি আছে, কি হ'ব? আমি এতিয়া এই গণিতটো আমি ধৰি লোৱা, তুমি যিসকলে পূৰণৰ ঘৰৰ নেওতা মুখস্থ কৰিছে তেওঁলোকে সহজে উত্তৰটো পাই গৈছে, কাৰণ একেবাৰে সহজ গণিত, হয়নে? আৰু যিসকলে পূৰণৰ ঘৰৰ নেওতা মুখস্থ নাই, তেওঁলোকৰ কাৰণে মই বুজাই দিছোঁ, চাবা। ইয়াত আছে কেইটা? প্ৰথম আছে 3ডাল লাজ দিম, 1 2 3। ইয়াত আছে কেইটা? 2 আছে, 2ডাল লাজ দিম, 1, এই হ'ল আমাৰ 2। চাবা, মই আকৌ বুজাই দিছোঁ ভালকৈ, 1 2 3। ইয়াতে আছে 2 আছে, 1 2। এতিয়া চোৱা, আমাৰ ইয়াতে জইন লাগিছে ন, ইয়াতে জইন, ইয়াতে জইন, ইয়াতে জইন, ইয়াতে জইন, ইয়াতে জইন, ইয়াতে জইন য'ত য'ত লাগিছে, য'ত য'ত এই আঁচ দুডালে লগ লাগিছে সেইখিনি আমি গুণিম। কিমান হ'ল? প্ৰথম ইয়াত 1 2 3 4 5 6। ইয়াৰ উত্তৰ কিমান হ'ব? 6। কিমান হ'ব বোলে? 6। তো এই পূৰণটো আমি সহজেই কৰিব পাৰিলোঁ নহয়। নেক্সট এটা গণিত চাবা, বুজি পাইছা? নেক্সট চাবা, ধৰি লোৱা 4 পূৰণ 3। এই গণিতটো তোমালোকৰ এটা আহিছে পৰীক্ষাত, ধৰি লোৱা তোমালোকে কেনেকৈ কৰিবা। এটা ভালকৈ লিখি দিছোঁ, 4 × 3 কৰিব লাগে। তোমালোকে ট্ৰাই কৰিছা? যিসকলে বুজি পোৱা নাই, মই আকৌ এবাৰ বুজাই দিছোঁ, চাবা। এই গণিতটো 3 পূৰণ 4 তোমালোকে লিখি লৈছা, 3 পূৰণ 4। এবাৰ কি আছিল? 4 পূৰণ 3 আছিল, মই ওপৰত সৰুকৈ লিখি দিছোঁ। এতিয়া 4 আছে ওপৰত, 4ডাল লাজ দিয়া, 1 2 3 4, আৰু তলত কিমান আছে? 3 আছে, হয়নে? ইয়াত 3ডাল লাজ দিয়া, 1 2 3। এইবাৰ আমি অলপ ভালকৈ দিছোঁ, 1 2 3 4। এইবাৰ 1 2 3, ঠিক আছে। এইপিনে ওপৰত 4 আছে, 4ডাল পথালিকৈ আঁচ দিছোঁ, থিয়াকৈ আঁচ দিছোঁ, আৰু তলত 3 আছে, 3ডাল আমি পথালিকৈ আঁচ দিছোঁ। এতিয়া আমি চাম ক'ত ক'ত লগ লাগিছে। 1 2 3 4 5 6 7 8 9 10 11 12। কিমান হ'ল? আমাৰ 12 হ'ল ন?
12 ঠাইত আজি লাগিছে, তো এনচাৰ কিমান হ'ল 12। তো আমি এনেকৈ তোমালোকৰ কাৰণে মই কেইটামান পূৰণ গণিত দিছোঁ, চাবা। বুজি পাইছা? ওপৰত 3 আছে, ওপৰত 4 আছে, 4ডাল আজি দিছোঁ। থিয়কৈ 4ডাল আজি দিছোঁ, 1 2 3 4, হয়নে? আকৌ তলত 3 আছে, 3ডাল পথালিকৈ আজি দিছোঁ। এতিয়া য'ত পইণ্টত যি পইণ্টত লগ লাগিছে, ক'ত লগ লাগিছে, এইটো ইয়াতে 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 ইয়াত, এইবিলাক, হয়নে? মই পইণ্ট দি গ'লোঁ, লগ লাগিছে। সেইখিনি পইণ্টখিনি আমি গণাৰ লগে লগে যিমান পাম সিমানে হ'ব এই গণিতটোৰ পূৰণ ফল, মানে উত্তৰ 12 ফল। বুজি পালা? ঠিক আছে, তোমালোকে কৰাচোন কেইটামান। মই দিছোঁ এই নম্বৰ দিলোঁ 3 into 3, বি নম্বৰ দিলোঁ 2 into 5। এই দুটা তোমালোকে কৰাচোন। লিখি লৈছা? যাৰ হৈছে চাবা, মই এতিয়া এনচাৰখিনি মই বুজাই দিছোঁ, হ'লে ভাল, নহ'লে আকৌ এবাৰ মনোযোগ দিবা। প্ৰথমটো আছিল কিমান, 3 পূৰণ 3, হয়নে? 3 পূৰণ 3 আছিল, আমি কি কৰিম, 3 1 2 3, ইয়াৰ তলত কিমান আছে, 3 1 2 3। এইবাৰ আমি চাম ক'ত লগ লাগিছে, 1 2 3 4 5 6 7 8 9। এইটো কিমান হ'ল, এনচাৰ হ'ল 9। হৈছে, যাৰ হৈছে সেইটো ৰাইট দিয়া। হয়, নেক্সট গণিতটো কি আছিল, নেক্সটটো আছিল 2 পূৰণ 5 আছিল। এই গণিতটোত ইয়াত চোৱা 2 আছে, ডাল দিলে, ইয়াত কিমান আছে, 5 আছে, 1 2 3 4 5, হয়নে? এতিয়া চোৱা ক'ত লগ লাগিছে, 1 2 3 4 5 6 7 8 9 10, কিমান হ'ল, কিমান ঠাইত লগ লাগিছে চাবা, আমাৰ 10, এনচাৰ 10। যিসকলৰ 10 লিখাইছে উত্তৰ, তেওঁলোকে ৰাইট দিয়া। ধন্যবাদ। তোমালোকে বাকী এনেকৈ পূৰণ নিয়মবিলাক, এনেকৈ সৰু পূৰণবিলাক তোমালোকে সহজেই কৰিব পাৰিবা, কিন্তু মনত ৰাখিবা এইটো পূৰণৰ প্ৰাৰম্ভিক ধাৰণা বা একদম সৰু প্ৰথম অৱস্থাৰ কাৰণে মই এনেকৈ বুজাই দিলোঁ। ডাঙৰ হ'লে তোমালোকে এনেকৈ ডাঙৰ পূৰণবিলাক কৰোঁতে অসুবিধা হ'ব। তোমালোকে অতি শীঘ্ৰেই এই বন্ধত তোমালোকৰ সময়খিনি অপচয় নকৰি ধুনীয়াকৈ পূৰণৰ ঘৰৰ নেওতাখিনি মুখস্থ কৰিবা দেই। আজিলৈ এৰিছোঁ, ধন্যবাদ।